ইণ্ডিয়ান অইলৰ ফালৰ পৰা বহুকেইটা এপ্ৰেণ্টিছৰ ভেকেঞ্চি নতুনকৈ মুকলি কৰি দিয়া হৈছে। ইয়াত টোটেল 11টা বিভাগত বিভিন্ন ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এই পজিশ্যনসমূহ বঙাইগাঁও ৰিফাইনেৰীৰ পৰা আহিছে। আপোনালোকে যদি এই ভেকেঞ্চিসমূহত এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। ইয়াত মই গোটেই ডিটেইলছখিনি আপোনালোকক ক'বলৈ গৈ আছোঁ। প্ৰথম যিটো ভেকেঞ্চি ওলাইছে সেইটো ট্ৰেড এপ্ৰেণ্টিছৰ ভেকেঞ্চি ওলাইছে। ইয়াৰ কাৰণে 3 বছৰীয়া আপোনালোকৰ BSc থাকিব লাগিব, য'ত নেকি মেথছ, ফিজিক্স আৰু কেমিষ্ট্ৰি থাকিব লাগিব। আৰু ইয়াৰ ট্ৰেইনিং পিৰিয়ড যদি হয় 12 মাহ আপোনালোকৰ প্ৰথম ট্ৰেইনিং হ'ব। আৰু ইয়াৰ টোটেল 43টা ভেকেঞ্চি ওলাইছে। কোনটো কেটেগৰীত কিমানটা ভেকেঞ্চি ওলাইছে মই গোটেইখিনি কথা নকওঁ এতিয়া। আপোনালোকে এই কথাখিনি যদি জানিব বিচাৰিছে মই এটা হোৱাটছএপ চেনেলৰ লিংক দি দিছোঁ এইটো ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত। তাত গৈ পিনি আপোনালোকে জইন কৰি ল'ব। সেই চেনেলটোত মই এই যিখিনি জব ৰিলেটেড ভিডিঅ' বনাওঁ তাৰ যিখিনি ডিটেইলছ হয় মই তাত দি দিওঁ। আপোনালোকে তাত গৈ পিনি সেইখিনি চাব পাৰিব। বাকী আপোনালোকৰ ছেকেণ্ড যিটো পজিশ্যন হয় ট্ৰেড এপ্ৰেণ্টিছ, ইয়াৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব, লগতে ITI থাকিব লাগিব। থাৰ্ড যিটো পজিশ্যন হৈছে সেইটো ট্ৰেড এপ্ৰেণ্টিছ বইলাৰৰ। ইয়াৰ ডিচিপ্লিন হৈছে মেকানিকেল আৰু ইয়াৰ কাৰণে 3 বছৰ BSc থাকিব লাগিব মেথছ, ফিজিক্স, কেমেষ্ট্ৰিত। আৰু আপোনালোকে জানে মেথছ, ফিজিক্স, কেমেষ্ট্ৰি প্ৰায় ৰিকুৱাৰমেণ্ট হয় ইণ্ডিয়ান অইলত যদি আপোনালোকে যাব বিচাৰিছে। তাৰ পাছৰ পজিশ্যনটো হৈছে টেকনিচিয়ান এপ্ৰেণ্টিছ। ইয়াৰ ডিচিপ্লিন হৈছে কেমেষ্ট্ৰি, গতিকে ইয়াত আপোনালোকক কেমেষ্ট্ৰি লাগিবই। 3 বছৰীয়া ডিপ্ল'মা থাকিব লাগিব কেমেষ্ট্ৰি ইঞ্জিনিয়াৰিং, পেট্ৰকেমিকেল ইঞ্জিনিয়াৰিং, কেমিকেল টেকনলজি, ৰিফাইনেৰী এণ্ড পেট্ৰকেমিকেল ইঞ্জিনিয়াৰিং। এইকেইটা বিভাগত যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত 14টা পষ্ট ওলাইছে। টেকনিচিয়ান এপ্ৰেণ্টিছৰ পষ্ট ওলাইছে। এইটো মেকানিকেল হয় ডিচিপ্লিনটো, আৰু ইয়াত 3 বছৰ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং লাগিব। টোটেল 20টা পষ্ট ওলাইছে। বাকী টেকনিকেল এপ্ৰেণ্টিছৰ পষ্ট ওলাইছে। ইয়াতো আপোনালোকৰ 3 বছৰ ডিপ্ল'মা লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত। আৰু বাকী যদি আপোনালোকৰ ডিপ্ল'মা থাকে ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং তেতিয়াও আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। বাকী আপোনালোকৰ যদি নৰ্মেল গ্ৰেজুৱেশ্যন আছে তেতিয়াও আপোনালোকে এটা ভেকেঞ্চি ওলাইছে য'ত 15টা পষ্ট ওলাইছে, তাত আপোনালোকে এপ্লাই কৰিব পাৰিব। সেই ভেকেঞ্চিটো হৈছে ট্ৰেড এপ্ৰেণ্টিছ। ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টৰ পষ্ট ওলাইছে, তাত আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকৰ 3 বছৰীয়া BA, BSc বা BCom আছে। আৰু লগতে আৰু এটা একাউণ্টেণ্টৰ পষ্ট ওলাইছে য'ত নেকি 3 বছৰ BCom লাগিব। আৰু লগতে ডাটা এণ্ট্ৰি অপাৰেটৰৰ পষ্ট ওলাইছে। ইয়াত আপোনালোকৰ ক্লাছ 12 পাছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। টোটেল 5টা ভেকেঞ্চি ওলাইছে। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰৰ খিনিৰ কাৰণেও এটা পষ্ট ওলাইছে। আপোনালোক এই পজিশ্যনত যদি এপ্লাই কৰিব বিচাৰিছে ক্লাছ 12 পাছ হ'ব লাগিব। লগতে আপোনালোকে ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট যিখন হয় সেইখন আপোনালোকৰ হাতত থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। বাকী এজ লিমিটৰ কথা যদি কওঁ তেতিয়াহ'লে আপোনালোকৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ এজ 24 বছৰ হ'ব লাগিব। আৰু লগতে আপোনালোকৰ কেটেগৰী ৱাইজ যিখিনি এজ ৰিলেক্সেশ্যন আছে আপোনালোকে সেই গোটেই এজ ৰিলেক্সেশ্যনখিনি আপোনালোকে ইয়াত পাব। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। যদি আপোনালোকৰ এই পজিশ্যনসমূহৰ ওপৰত কিবা কুৱেৰি থাকি গ'ল তেতিয়াহ'লে আপোনালোকে বঙাইগাঁও ৰিফাইনেৰী যি ইউনিট হয় তাত কণ্টেক্ট কৰিব পাৰিব। আপোনালোকক কণ্টেক্ট কৰিবৰ কাৰণে ইয়াত কণ্টেক্ট নাম্বাৰ দিয়া আছে, লগতে এটা ইমেইলো দিয়া আছে। আপোনালোকে ইয়াত মেইল কৰিও সেই কুৱেৰিবিলাকৰ এনচাৰ ল'ব পাৰিব। লগতে ইম্পৰ্টেণ্ট ডেটকেইটা মই পুনৰ এবাৰ কৈ দিছোঁ। ইয়াৰ অনলাইন যিখিনি ৰেজিষ্ট্ৰেশ্যন হয় 29/6/2024 পৰা ষ্টাৰ্ট হ'ব। লগতে ইয়াৰ লাষ্ট ডেট যদি হয় 28/7/2024 তাৰিখ। গতিকে আপোনালোকে যিমান সোনকালে পাৰে যদি এপ্লাই কৰিব বিচাৰিছে এপ্লাই কৰি ল'ব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।